যি ত্যাগ স্বীকাৰ কৰিছে তাৰ বাবে আপোনালোক সদায় শ্ৰদ্ধাৰ পাত্ৰ। জনসাধাৰণৰ বাবে আপোনালোক নিৰাপত্তাৰ অন্য এক নাম আৰক্ষী। নিজ পৰিয়াল আৰু আত্মীয় স্বজনৰ পৰা আঁতৰি কেৱল আমাৰ নিৰাপত্তাৰ বাবে দিনে ৰাতিয়ে কাম কৰে। ৰ'দ বৰষুণ ধুমুহা নেওচি আপোনালোক নিজৰ কৰ্মত লিপ্ত হয়। থাকি পোছাকৰ আঁৰত লুকাই থকা কোমল মনটো অপৰাধীৰ আগত সদায় লুকুৱাই ৰাখিবলৈ আপোনালোক বাধ্য। নিজৰ সদায় আপোনালোকে প্ৰাধান্য দি আহিছে, তাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ। জনসাধাৰণে য'ত বিহু পূজা আদি উৎসৱবোৰৰ পৰিয়ালৰ লগত উপভোগ কৰে, তাত আপোনালোকে পৰিয়ালৰ পৰা আঁতৰি আমাৰ মাত্ৰ নিৰাপত্তাৰ বাবেই কাম কৰে। ৰাতি যেতিয়া গোটেই পৃথিৱীয়ে শুই পৰে, তেতিয়া আপোনালোকে আমাৰ নিৰাপত্তাৰ বাবে ৰাজপথত পহৰা দিয়ে। যিকোনো সময়ত জনসমাজৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰী। আমি দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰীবৃন্দ আজি আহিছিলোঁ দেৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াকে প্ৰমুখ্য কৰি সকলো কৰ্মচাৰীকে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ। আৰু সকলোকে আমি ৰাখী পিন্ধালোঁ, বহুত ভাল লাগিছে আজি এই দিনটোত। গতিকে আপোনালোক সকলোকে পুনৰবাৰ ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তেখেতসকলক পিন্ধাব লাগে আৰু এখন ছাত্ৰ ছাত্ৰীসকলে লিখা চিঠি, তেওঁলোকে দেশৰ সেৱা কৰে, ইয়াক কষ্ট কৰে, তাৰ চিনস্বৰূপে এখন চিঠি তেখেতসকলক অৰ্পণ কৰিব লাগে। শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতেই আমাৰ বিদ্যালয়ৰ এটা ৰাখি পিন্ধাব।